নমস্কাৰ ৰাইজ, এয়া লোকগীতৰ তৃতীয় দিনাৰ কৰ্মশালা। আমি গৈ পাওঁ মানে মানুহবিলাক আহিলেই, প্ৰায়ে আমাৰ দেৰি হয় গৰমতেই। তাৰপাছত এয়া গাবলৈ আৰম্ভ কৰিলে। কৰ্মশালাৰ পৰা আহি আকৌ আমি বনালোঁ আজি মৰাপাট এনেদৰে 3 লৈ এইদৰে গাঁঠি মাৰি আপোনালোকে খাৰত ডুবাই খাই চাব পাৰে। ইমানেই বেছি টেষ্টি হয়। মায়ে দেখুৱাই দিছে কেনেকৈ কি কৰিব লাগে। আপোনালোকে যিসকলে খোৱা নাই ভিডিঅ'টো চালে গম পাব। কৰ্মশালাৰ পৰা আহি পাওঁ মানে ৰাতিয়েই হৈ যায় আৰু ৰাতি ভাতৰ যোগাৰ কৰিব পৰা হৈয়ে যায়। আৰু আমি এইদৰে লোকগীত গাই গাই মায়ে ময়ে মিলি মৰাপাট বনাই আছোঁ। আজিলৈ ইমানেই।